যিটো বন্যপ্ৰাণী দিৱস সেইটোৰ এইবাৰৰ থিমটো হৈছে ৰিকভাৰিং কি স্পিচিজ, মানে কোনো এটা অঞ্চলত এটা বন্যপ্ৰাণীৰ উপস্থিতিয়ে অঞ্চলটোৰ গুৰুত্ব বঢ়ায়। যেনেকৈ কাজিৰঙা বুলি ক'লে আমি গড়ৰ কথা কওঁ, আমি ওদালগুৰি অঞ্চলটো জানো মানে ষষ্ঠীৰ কাৰণে বিখ্যাত এটা অঞ্চল, আৰু সেইটো কাৰণে বোধহয় আমাৰ আজি বেছ দশক জুৰি ইয়াত এটা সংঘাত, যিটো আমি ইণ্টাৰেকশ্যন বুলিয়ে কৈছোঁ, আচলতে সংঘাত নহয়। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি চলি আছে। আৰু 2014 চনৰ পৰাই আমি অঞ্চলটোত বিভিন্ন ধৰণে বিশেষকৈ ৰাইজক সজাগ কৰাৰ লগতে এই বিষয়বোৰ মানে ৰাইজৰ সমস্যা আৰু হাতীৰ সমস্যা দুয়োটাই কিদৰে আমি নাইকিয়া কৰিব পাৰোঁ সেইটো কাৰণে কিছু কাম কৰিছোঁ। খুব ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCNৰ উদ্যোগত সমগ্ৰ বিশ্বজুৰি এইটো 2013 চনৰ পৰা 3 মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি অহা হৈছে। এইটো পালন কৰাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এটা সচেতনতা সৃষ্টি কৰা। আৰু এই IUCNৰ উদ্যোগত পালিত হোৱা এই বিশ্ব বন্যপ্ৰাণী দিৱস আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ উদ্যোগত, আৰু প্ৰথমবাৰৰ কাৰণে এইটো মই কৈছোঁ প্ৰশংসা কৰিবলৈ কাৰণে যে DRDA তেওঁলোক আগবাঢ়ি আহিছে। DRDAৰ সহযোগত আমি 1 নং টেংকিবস্তি এলেকাত আমি বাছি লৈছিলোঁ। আৰু এই 1 নং টেংকিবস্তি বাছি লোৱাৰ মূল কাৰণটো হৈছে এইটো এটা হস্তী মানুহৰ সংঘৰ্ষ জৰ্জৰ এটা এলেকা। এই এলেকাত এই বন্যপ্ৰাণীৰ সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে এই অনুষ্ঠান কৰিছোঁ। আৰু ইতিমধ্যে আমি সকলোৱে জানি আচৰিত হ'ব যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ প্ৰায় 40,000 বন্যপ্ৰাণী অন্য যিবিলাক উদ্ভিদ এনেকুৱা প্ৰজাতিৰ মুঠে 40,000 প্ৰজাতি আজি বিপন্ন বুলি চিহ্নিত হৈছে। যিটো IUCNৰ ৰেড ডাটা লিষ্টত প্ৰায় 40,000 প্ৰজাতিৰ নাম সন্নিৱিষ্ট হৈছে। তাৰ ভিতৰত 8,400 বিধৰ অৱস্থাটো অতি সংকটজনক। আৰু ইয়াৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ টপ 10টা যিকেইটা দুষ্প্ৰাপ্য বন্যপ্ৰাণী বা ভাৰতৰ বিশ্বৰ বুকুৰ পৰা বিপন্ন হ'বলৈ বা নোহোৱা হ'বলৈ গৈ আছে, সেই বন্যপ্ৰাণীসমূহৰ ভিতৰত বাঘ আছে, তাৰ লগত হাতী আছে। আৰু হাতীৰ সেইটো হৈছে আমাৰ যে এছিয়ান এলিফেণ্ট, আৰু এছিয়ান এলিফেণ্টৰ অন্যতম সংঘৰ্ষ জৰ্জৰ এলেকাৰ কাৰণে আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি এই এলেকাটো এইবাৰ আমি বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ কাৰণে আমি চিন্তা কৰিলোঁ ইয়াত আমি পালন কৰোঁ, আৰু ইয়াৰ ৰাইজক অলপ সজাগ কৰিবলৈ আমি চেষ্টা কৰোঁ। এইটো